নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি আমি লগৰ কেইজনমান লগ খালোঁ আৰু এতিয়া আমি খানা আয়োজন কৰিছোঁ। সময় কেইটা হ'ল 1:30 আৰু এই 1:30 বজাত আমি এতিয়া খানা আয়োজন কৰিছোঁ। আৰু এইখিনি বৰ্তমান জুই ধৰা হৈছেহে, কিন্তু খানা কেতিয়া খোৱা হয় আৰু সেইটো টাইমটো ঠিক নাই। আৰু এইপিনে আহি আছে আমাৰ এজনী দুজনীকৈ আহি আছে, এতিয়াও মানুহখিনি গোট খোৱাহি নাই, লাহে লাহে হ'ব এতিয়া আৰু। চাওক, মাইকী মানে কি কাম কৰিব নোৱাৰে বাৰু, চব কাম কৰিব পাৰে। দেখিছে আমাৰ ইয়াৰ লগৰবোৰ এনেকুৱা হৈছে, খৰি ফলাত এক্সপাৰ্ট, ভাত বনোৱাত এক্সপাৰ্ট। মানে ভাত বনাই আছে, মানে খৰি ফালিয়ে আছে। ইয়াত মতা মানুহ নোহোৱাকৈ আমি খানা খাইছোঁ। এনেকুৱা আমাৰ পাব, আমাৰ লগৰকেইজনী আগতে খুব ভাল আছিলে, একদম কৈছোঁ নহয়, আমি লগ নোপোৱা হ'লোঁ যে। এতিয়া যেতিয়া লগ পাইছোঁ গোটেইখিনি, আৰু বাই ভনীৰ নিচিনা, লগৰ নহয় বাই ভনীৰ নিচিনাই আমি এতিয়া লগ পাইছোঁ। আমি দেৰি হ'লেও খানা খাইছোঁ আমাৰ এতিয়া খানা খালি কি কি আছে আমি চাওঁ নহয়। কি কি আছে আপোনাৰ তাত? সেয়া আছে মাছৰ পেটু, বেঙেনা, ৰঙালাও মিক্স ভাজি। আৰু খাই কেনেকুৱা লাগিছে? টেষ্টটো কওক। ধুনীয়া টেষ্টি লাগিছে, হয় নেকি? মজা। খানা খোৱা হৈ গ'ল আৰু দেৰিকৈ হ'লেও আমি খানা খালোঁ, খুব ভাল লাগিলে খাই। আৰু আমি এতিয়া বিদায়ৰ সময়ত ঘৰে ঘৰে যাব লাগিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। বাই বাই।